নমস্কাৰ, এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে আপোনালোক সকলোলৈকে কঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া বাজিছে ৰাতিপুৱাৰ 7:30 আৰু মই খানাপাৰাত বাছত উঠি গাড়ীখন চলালৈ বাট চাই আছোঁ। আৰু এয়া আমাৰ গাড়ী চলি গ'ল। ঘৰমুৱা পখিজাকে ঘৰলৈ উভতাৰ সময়ত যিমান ফূৰ্তিত আহে, মোৰ কিন্তু তেনেকুৱা এটা ফূৰ্তি অনুভৱ নোহোৱা নহয় দেই। ৰাতিপুৱাই গাড়ীত অহা একো খাই অহা নাছিলোঁ বাবে পেটেও কলমলাই আছিলে, গতিকে অলপ এনাৰ্জি লওঁ বুলি ৰেড বুল এটাকে খাই ল'লোঁ। আৰু ওপৰত যে দেখিছে, এইটো হৈছে মোৰ ডাষ্টবিন। ৰাস্তাৰ কাষত পেকেটবোৰ পেলালে ইমান যে বেয়া দেখি, লগতে পৰিৱেশো বিনষ্ট হয়, গতিকে এটা ডাষ্টবিন নিজে লৈ ল'লোঁ। এয়া আহি পালোহি হোটেল নীলকণ্ঠ, মানে সকলোৱে ইয়াতে কিবা কিবি খাই ল'ব আৰু ময়ো খালোঁ। আৰু আহি পালোহি মই ঘৰ, আৰু ঘৰত যে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, আপোনালোকক নেদেখুৱাকৈনো কেনেকৈ থাকোঁ। এয়া দেখিছেনে, ফুলবোৰ বৰ ধুনীয়া। আৰু ঘৰ আহি পাই এয়া মায়ে সন্ধিয়াৰ চাকি জ্বলাবলৈ যা যোগাৰ কৰিয়ে আছিলে। এয়া শলিতা মোক বনাবলৈ দিলে আৰু দেউতাই মই গ'লোঁ পথাৰত চাকি দিবলৈ। খেতিপথাৰত শস্যৰ মংগল কামনা কৰি এগছি বন্তি পথাৰত জ্বলোৱা হয়। লগতে তুলসীৰ তলতো চাকি জ্বলাই সেৱা কৰা হয়। তাৰপিছত আমি গ'লোঁ গাঁৱৰ ঘৰলৈ। সকলোৰে ঘৰে ঘৰে বন্তি জ্বলাই সকলোবোৰ পোহৰাই ৰাখিছে। ইমান যে ধুনীয়া লাগিছে গোটেই গাঁওখন। যদিও বা কাতি বিহুক কঙালী বিহু হিচাপে জনা যায়, কিন্তু যিহেতু এইটো অসমীয়া জাতীয় উৎসৱ, গতিকে সকলোৱে ইয়াক উলহ মালহেৰে পালন কৰে। এয়া বৰ্তাহঁতৰ ঘৰত সকলোৱে মিলি ধুনীয়াকৈ ফূৰ্তি কৰি আছে। আৰু এয়া ভতিজীজনীৰ ফূৰ্তি দেখিছেনে? তাই একদম ফূৰ্তিতে ক'বই পৰা নাই। বহুত দিনৰ মূৰত মোক দেখি তাই চিনিয়ে পোৱা নাই আৰু নেদেখা বস্তু চোৱাৰ দৰে চাইছে। আৰু ইয়াত তুলসীৰ ভেটি বনাই ধুনীয়াকৈ মুচি তাত চাকি বন্তি জ্বলোৱা হৈছে। তাৰপিছত শৰাই দিয়াৰ বাবে যো-জা চলি গৈছে। ইয়াত দাদাই ধুনীয়াকৈ নাৰিকল ৰুকি আছে আৰু মোৰ লগত কিবা কথা পাতি হাঁহি আছিলে। এয়া ধুনীয়াকৈ শৰাইৰ কাৰণে কল অমিতা ৰেডি কৰি থোৱা হৈছে, আৰু এই ভাগ হৈছে আমাৰ নামঘৰ ভাগ। আৰু মাও শৰাইৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। তাই যিহেতু মোৰ লগত ফ্ৰী হোৱা নাই, মোৰ কোচলৈ অহা নাই, গতিকে মই তাইক ফুচলাবলৈ এয়া দেখিছেনে কি কৰি আছোঁ। নাই পিছে তথাপিতো ল'ব খুজিলে কান্দিয়েই দিয়ে। সঁচাকৈ কাতি বিহুৰ দিনটোত সৰুকালটোলৈ বৰকৈ মনত পৰে। সৰুতে হাতত এটা পলিথিন লৈ সকলোৰে ঘৰে ঘৰে মাহ প্ৰসাদ খোৱাৰ মজাটোৱে বেলেগ আছিলে। লগতে কাৰ মোনাত কিমান বেছি প্ৰসাদ জমা হৈছে তাৰ প্ৰতিযোগিতাবোৰতো আছিলেই। লগতে সকলোৰে ঘৰৰ তুলসী ভেটিত সকলোৱে চিঞৰি চিঞৰি গোৱা হয় যে, তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে। শৈশৱৰ সেই স্মৃতিবোৰ চিৰস্মৰণীয় হৈ ৰ'ব। আজিলৈ বাই, আকৌ লগ পাম। থেংক ইউ।